শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ নাট্য মন্দিৰত বিশিষ্ট লেখিকা দেৱবালা গগৈৰ লকডাউনত মোৰ মন ক্ষণে ক্ষণে বিনাই শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈদেৱে। লেখিকা দেৱবালা গগৈয়ে মনৰ অনুভৱ ব্যক্ত কৰা অনুষ্ঠানটোৰ আঁতৰে জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ কুমাৰ গগৈয়ে। উল্লেখ্য যে দেৱবালা গগৈয়ে ইতিমধ্যে উৰণীয়া পক্ষীৰ নীল, মন গহ্বৰ ছবি, সমন্বয়ৰ যাত্ৰা, অন্তিম যাত্ৰাৰ ডায়েৰী, ৰেগিং বনাম অন্যান্য, জলপৰীৰ সপোন আদি গ্ৰন্থ ৰচনা কৰিছে। জিলা সাহিত্য সভাৰ উপসভাপতি ডক্টৰ প্ৰশান্ত কুমাৰ চুতীয়া, জিলা সাংবাদিক সংস্থাৰ সভাপতি উমেশ ডেকা, ৰংপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰনাথ ভূঞা, উদ্যোগী মহিলা প্ৰণতিভ গোহাঁই, প্ৰবক্তা ডক্টৰ হিমন্ত বৰুৱাই বক্তব্য আগবঢ়োৱা সভাত অংগন মোহন শৰ্মা, ইনামুদ্দিন আহমেদ, প্ৰশান্ত বৰগোহাঁই, প্ৰাঞ্জল পূজাৰী, দীপানিতা বৰাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আনহাতে সংগীতৰ ৰুণুমী শৰ্মা বৰুৱা আৰু বন্তি গগৈয়ে একোটাকৈ কবিতা পাঠ কৰি অনুষ্ঠানটোৰ সজীৱ কৰি তোলে। মই কিতাপখন তাৰমানে প্ৰথমতে ভবা নাছিলোঁ এনেকুৱা লকডাউনৰ ওপৰত কিতাপ এখন লিখিম বুলি, কিন্তু যেতিয়া দুমাহমান গ'ল মনবোৰ কিবা কিবা লগা হ'ল। তাৰপিছত কাকো নোপোৱা হ'লোঁ, ওলাই মেলি যাব নোৱাৰা হ'লোঁ। তাৰপিছতে এই প্ৰতিযোগিতাই মোক আগবঢ়াই দিলে। প্ৰতিযোগিতা এখন হৈছিলে জিলা সাহিত্য সভা। সেই প্ৰতিযোগিতাখনত মই অংশগ্ৰহণ কৰি পেলাই কৃতকাৰ্য হৈছোঁ। তথাপিতো তেতিয়া ভাবিলোঁ মোৰ দেখোন কলমটো কেলৈ মই ৰখাই থ'ম, মই কলমটো চলাই যাওঁ। এই লকডাউনৰ যিটো 22 তাৰিখৰ পৰা আৰম্ভ হ'ল কাৰফিউ নিচিনা হ'ল, সেইটো লৈ মোৰ মনতে অকণমান মানে কিবা থৌ লাগিলে। তো ঠিক আছে, মই এইখিনিৰ পৰাই আৰম্ভ কৰোঁ, তাৰ আগৰখিনি নহ'লেও। তাৰপিছতে সেই লকডাউনৰ কথাখিনি তেতিয়া মই লিখি পেলাওঁ বোলো, কি হ'ল নহ'ল, কেনেকুৱা এটা অৱস্থা, কেনেকুৱা পৰিস্থিতি হৈছে, সেইখিনিকে অকণমান চমুকৈ লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু লিখি গ'লোঁ। শিৱসাগৰৰ পৰা সমীৰ বিশ্বাস ৰিপৰ্ট, খবৰ এনি।